हेलो गाइज की खबर फाइनेंस ब्लगলৈ স্বাগতম জনাইছোঁ বন্ধুসকল। এইখনে হ'ল আমাৰ পথাৰ। আজি মানে কঠীয়া জ্ঞান দিবলৈ আহিছে। চ' আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক। সকল এয়া দেখিছে নহয়, এইবিলাক ধান ৰোৱা হৈ গ'ল। একেবাৰে তালৈকে এইবিলাক গোটেইবিলাক ধান। ইমান এটা গছা অহা নাই, চাওক দেখিছে নহয়, ইমান এটা গছা অহা নাই। চ' এইটো এটা পুখুৰী আৰু লগতে এইফালেও পুখুৰী আছে। আমাৰ মেচিনটো আপোনালোকক দেখাই আছোঁ। আজি মানে সাৰ মাৰিম বুলি ভাবিছোঁ, সাৰ মাৰা হোৱাই নাই চাওক। তো এইটো কঠীয়া ডবল আছিলে, বাকী তালৈকে আছে, তাতো পুখুৰী এটা আছে তাতে। তো আগৰ নিচিনাকৈ ধান ভালো নহয়, তথাপি ধান কৰিছোঁ, নকৰিলেও নহয়, খাবতো লাগিব। চাই থাকক ভিডিঅ'টো। এইটোৱে হ'ল আমাৰ মেচিনটো। ইয়াতে আছে মা, মইনা ধান ৰুই আছে, বাবাই এইফালে কিবা জাবৰ চাবৰ উঘলি আছে। তো মই এইখিনি কঠীয়া উঘলিব লাগিব, জ্ঞান দিয়া কঠীয়া। চাওক কিমান বোকা আহিছে দেখিছে। এইখিনি অলপ উঘলি থৈছোঁ আৰু লগতে জ্ঞান দিয়া কঠীয়া যে বোকা আহিবই, বোকা আহিলে ভাল, তেতিয়া মানে কি শিপাৰবিলাক ছিগি নাযায়। ইফালে আকৌ বাবাই এটা আকৌ ডবলত সাৰ মাৰিছে আৰু লগতে মেচিতেও মাৰিছে, ষাঠিয়াও মাৰিছে, অলপ বন আহিলে যে সেইকাৰণে। আৰু এইখিনি হ'ল সাৰখিনি। ওপৰ ফাললৈ চাওকচোন কি ধুনীয়াকৈ খামৌ ভঙা চৰাইবিলাক উৰি আছে, লগতে পানীটো পৰি আছে, আপোনালোকে দেখি আছে। এনেকৈ আমি দ মাটি ধান লগাই আছোঁ। আপোনালোকে যদি লগাইছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।